স্যার এইবোৰ কিহৰ কাগজ স্যাৰ যা যা তুমি মোক টাংকুৰ শপত দিছা মেম আপোনাক টাংকু ছাৰৰ শপত দিছো তুমি থিয়েটাৰ যাবা আপুনি যদি পঠিয়াই যাম আমি কোনখন থিয়েটাৰলৈ যাবা তুমি আপুনি আমাক যিখানতে ফটাব সেইখানতে আমি কৰিম হ'ব মই অৰ্ডাৰটো উলিয়াই আছো টাংকু ছাৰৰ শপত মেম টাংকুৰ শপত ননসেন্স হেবলি কৈছে নেকি কি হেবলি কৈছে ৱালত সুইমিং পুলৰ পোষ্টাৰ মাৰিব আহিছে স্যাৰ কি হ'ল আমি মানে এই আপোনাৰ ওচৰত এটা সহায় বিচাৰি আহিছিলোঁ স্যাৰ মোক এটা অকণ এইফালে স্যাৰ আপুনি মানে আমাক এটা হেল্প কৰিব লাগে নিজৰ বুলি স্যাৰ আমাক চুইমিং পুলৰ কাৰণে অলপ মাটি লাগে আপুনি অলপ ব্যৱস্থা কৰি দিব লাগে হয় ছাৰ কি হ'ল হয় ছাৰ মই এতিয়া তহঁতক মাটিৰ ব্যৱস্থা কৰি দিব লাগে হয় মাটিৰ ব্যৱস্থা কৰি দিব লাগে স্যাৰ মই দেখিম স্যাৰ এই দিয়ক স্যাৰ তোক কৈছো স্যাৰ লাগে মাটিৰ ব্যৱস্থা কৰি দিব লাগে সুইমিং পুল ইয়াৰ কি ভুল আকৌ সুইমিং পুল চুইমিং পুল বনাবলৈ তহঁতক মাটি দিব লাগে মই স্যাৰ ডিঙিটো একে সৰকি যাব অকণমান ব্ৰেক এটা দি লওকচোন ৰাইজৰ সেৱাৰ কাৰণেহে ৰাইজৰ সেৱাৰ কাৰণে হয় ছাৰ তোক ছাৰ মই এইবিলাক কি কৰিবলৈ ওলাইছে ছাৰ ষ্টুপিড কিন্তু তুমি আজি মোক টাংকুৰ শপত দিলা য়েছ মেম মোক টাংকুৰ শপত দিছা আজি হয় মেম আপোনাক টাংকু ছাৰৰ শপত দিছো তুমি জানা মই টাংকুৰ শপত দিলে কি কৰিব পাৰো কি কৰিব পাৰে মেম মই মৰিবও পাৰো আৰু মই মাৰিবও পাৰো সুস্মিতা 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 ওমাই আমাক এতিয়া মাৰি পেলাব সুস্মিতা মেম প্লিজ প্লিজ আমাক নামাৰিব মই তোমাক কিয় মাৰিম বাৰু মেম আপুনি এইটো হ'লে টাংকু ছাৰৰ শপত দিলে আপুনি মাৰিবও পাৰে মৰিবও পাৰে তুমি কথাটো বুজিয়ে পোৱা নাই মোৰ লগত মই বুজাই দিম সুইমিং পুল সুইমিং পুল সুইমিং পুল সুইমিং পুল সুইমিং পুল কিয় তেনেকে দৌৰি গৈছ কি হ'ল সুইমিং পুল সুইমিং পুল সুইমিং পুল সুইমিং পুল সুইমিং পুল আৰে এইটোৰ হ'ল কি চিনাকি হোৱা চিটুৱেশ্যনটো চাওকচোন বাৰু মেডাম মই মানে আপোনাৰ লগত চিনাকি হ'বৰ কাৰণে প্ৰায় আহোঁ কিন্তু বিভিন্ন কাৰণত ৰিটাৰ্ণ মাৰিবলগীয়া হয় আজি আকৌ চিনাকি হ'লো লাইক চিনেমাৰ হিৰো হিৰোইনীৰ নিচিনা চিটুৱেশ্যনত য়েছ মেডাম ননচেন্স কৈ গ'ল যে আপুনি কাৰ লগত কি কথা ক'ব লাগে নাজানে নেকি অলপ ভাবি চিন্তি কথা ক'ব কিবা যদি ভালকৈ কোৱা গ'ল তুমি যে এইটো মেনেজ কৰাচোন ঠিক আছে আমি ট্ৰাই কৰি আছো ভগৱান বচাবা আৰু আচ্ছা এইজনে মানে হ'ল আমাৰ বিখ্যাত মুকু দাদা মেম মানুহটো কিন্তু পালাই এনিৱে মই তোমাক মাৰিম বুলি তুমি কিয় ভাবিলা বুজাৰ গণ্ডগোল চৰি মেম টাংকুৰ শপত দিলা যেতিয়া এইবাৰ মই তোমাক থিয়েটাৰ পঠামেই প্ৰমিছ থেংক ইউ so much মেম মে আই কাম ইন ছাৰ মেম মূৰ্খ জপিয়াবলৈ ধৰা নাই ইয়াত চুইমিং পুল খুলিম নিজৰ এই নদীত চুইমিং পুল খুলিব তাততো প্ৰব্লেমটো কি আছে
ছাৰ কি কৰি আছা তাত চুইমিং পুল চাই আছিলো ছাৰ চুইমিং পুল হয় ছাৰ এই ৰাকেশ দাই আপুনিয়ে মুকুতা হয় মাইছেল লগ পাই ভাল লাগিল থেংক ইউ মেম বাৰু আপুনি কৰে কি মই এই চিকিউৰিটি অফিচাৰ চিকিউৰিটি অফিচাৰ অফিচাৰ হোৱাগৈ নাই মানে এতিয়া গাৰ্ডে হয় আছো লিখি দিয়ক কি এনেকৈ যদি আপুনি কথা কৈ থাকে বহুত সময় যাব গতিকে লিখি দিয়ক আপুনিও কমেডি কৰে মই কমেডিয়ানহে আজি আপুনি ডিউটিত কিয় যোৱা নাই মানে চুইমিং পুল এটাৰ কাৰণে মাটি বিচাৰি আছো চুইমিং পুল হয় মুকুতা দা আকৌ আপুনি চুইমিং পুলৰ কথা উলিয়াইছে মই কিন্তু বাৰু মেম মই আহৰিয়কচোন আহৰিয়ক পাগল কৰি দিছে ইহঁত দুটাই মোক গম পাইছো ৰ'বচোন ৰ'ব আপুনি মোক তাত এনেকে এৰি থৈ পেলাই কিয় গুচি আহিলে নিজৰ বুলি তোমাক ছাৰে যেনেকৈ হেঁচা মাৰি ধৰিছে ভাগ্যে মোৰ লং পেণ্ট চেঞ্জ কৰিবলগীয়া নহ'ল হয়নে এতিয়া বিজনেছ একেলগে কৰিম বুলি ভাবিলে বিজনেছ পাৰ্টনাৰ হৈ তাত এনেকে বিপদত এৰি থৈ গুচি আহিলে কিমান ফটোৱা মানুহ আপুনি চাওকচোন হ'ব চৰি ৰ'বচোন আপুনি বিজনেছৰ মাথা মাৰিব লাগে নে ধুনীয়া মেডামজনীৰ কাষত বহি কথা পাতি থাকিব লাগে হ'ব দেৱে এইটোতো মই চৰি বুলিহে কৈছো কিন্তু চুইমিং পুলটো ক'ত খোলা হ'ব বিজনেছ কৰিব পৰাকে এটা সুন্দৰ আছে ক'ত সুস্মিতাক থিয়েটাৰলৈ পঠিয়াব আপুনি য়েছ তাই দেখোন এক্টিঙেই কৰিব নাজানে শিকি ল'ব কিন্তু মেডাম ন তাই থিয়েটাৰ যাব বিচাৰিছে মই তাক পঠিয়ামেই 9 মাহৰ লিভ মই গ্ৰাণ্ট কৰিম মেডাম কি কৈছে ঠিকেই কৈছো তাই মোক ৰিকুৱেষ্ট কৰিছে আৰু তাই মোক টাংকুৰ শপত দিছে টাংকুৰ শপত দিয়াৰ পাছত মই আৰু বহি থাকিব নোৱাৰো সুস্মিতা থিয়েটাৰ যাবই এক ছেকেণ্ড মেডাম মই অলপ আহি আছো থেংক ইউ সুস্মিতা ছাৰ তুমি তাৰমানে থিয়েটাৰ যাবাই হয় ছাৰ এক্টিং নজনাকৈয়ে যাবা ছাৰ শিকি ল'ম যোৱাটো মানে ফাইনেল 100% মেডামক টাংকু ছাৰৰ শপত দিছে হয় ছাৰ এতিয়াতো মেডামে আমাক ফটাবই ননচেন্স কিয় ছাৰ এতিয়াই যোৱা মেডামৰ ওচৰত গৈ টাংকু ছাৰৰ শপত দি কোৱা তুমি থিয়েটাৰ নোচোৱা বুলি ছাৰ প্লিজ যোৱা ছাৰ Go! থিয়েটাৰ চাই তাই কিয় নাযাবা এনে নহয় টাংকুৰ শপত দিছা যেতিয়া তোমাক মই থিয়েটাৰলৈ পঠিয়ামেই নহয় মেম আপোনাৰ টাংকু ছাৰৰ শপত আমাৰ থিয়েটাৰ নপঠাব আকৌ টাংকুৰ শপত দিলা হ'ব টাংকুৰ শপত দিলা যেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে তোমাক থিয়েটাৰ পঠিয়াব নোৱাৰে তুমি জানা টাংকুৰ শপতৰ কাৰণে মই মৰিবও পাৰো আৰু মাৰিবও পাৰো ঐ ইমান সময় যে ভাবিলি জেগা পালি নে নাই জেগা পাই গলো ক'ত ব্ৰহ্মপুত্ৰ কি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি চুইমিং পুল খুলিম এনেকুৱা এটা চুইমিং পুল খুলিম তাত বহুত হাজাৰ হাজাৰ মানুহে একেলগে এডমিশ্যন ল'ব আৰু একেলগে সাঁতুৰিব পাৰিব নিজৰ বুলি আপুনি উত্তৰ গুৱাহাটীত থাকিব মই দক্ষিণ গুৱাহাটীত থাকিম আমাৰ মালিক দুটা ফেৰীৰে অহা যোৱা চলি থাকিব আৰু একেলগে দুহাতে পইচা উঠাম আৰু সেই কথাখিনি শেষেই নকৰিলো মানুহ পলাই দিলে যে মুকুতা দা মুকুতা দা কি হৈছে মুকুতা দা
কৰি আছা? স্যাৰ ফাইল চাই আছো। এইটো ফাইল। এইটো ফাইল হা? ননসেন্স। তাৰ মানে চুইমিং পুল খুলিবা বুলি কৈছে নেকি? তুমিয়ে ক'লা দেখোন। 110%। জানো আৰু কি কৰিবলৈ ওলাইছা। এই সমদা, মানুহৰ জীৱনৰ নিৰাপত্তা সুৰক্ষাৰ দায়িত্ব এতিয়া মুৰা চুইমিং প্ৰশিক্ষণ কেন্দ্ৰৰ ওপৰত নিজৰ বুলি। ঘোৰা মানুহৰ জীৱনৰ নিৰাপত্তা লৈ ল'লা। আপুনিওতো জীৱনৰ নিৰাপত্তা ল'ব লাগিব। হয় নেকি? আপোনাৰ দোকানতো এটা কাউণ্টাৰ খুলিম। কিহৰ কাউণ্টাৰ? আহক আহক, ভালকে বুজাই আছো। বাইদেউ, ৰাতিপুৱা আপোনাক ছাৰে বজালে। কি বজালে? মানে গালি পাৰাৰ কথা কৈছো। গালি ফৰাটোক বজোৱা বুলি কয় হা? শব্দ ক'ত কি ইউজ কৰিব লাগে বালা কৰি নাজানা? গালি নাপাৰবচোন, এনে কিবা মনটো বেয়া লাগি আছে। তোৰ আমাৰ মনটো কিহৰ কাৰণে বেয়া লাগি আছে? আপুনি যে যাব। আমি ক'ত যাম? ছাৰে কালি ফোনত কথা পাতি থকা নিষ্কানে শুনিছো। আপোনাক বোলে ইয়াৰ পৰা পঠাই দিব। কি? ছাৰে আমাক পঠাই দিব? ছাৰে এনেকুৱা কাম কৰিব নোৱাৰে। বাইদেউ, তিৰিকা মিছামিছি ফচিলোৱে। চৰ এটা দি দিওঁ। নাই ছাৰ, চিনিয়ৰ মানুহ, পটককে চৰ মাৰি দিব নালাগে। লাইটকে ধমকি এটা দি দিব পাৰে নিজৰ। হৈ পাগল, তোক চৰ দিয়াৰ কথা কৈছো। 30ৰ পাছত হাড়ে কেলছিয়াম হেৰুৱাবলৈ ধৰে, যাৰ কাৰণে সদায় লাগে 2.5 গিলাচ গাখীৰৰ সমান কেলছিয়াম, যি খাদ্যত নাপাবও পাৰে। সেয়েহে ডাক্তৰৰ পৰামৰ্শ নতুন অষ্ট কেলছিয়াম প্লাছ টেবলেটছ, যাৰ কেলছিয়াম আৰু ভিটামিন D3-এ হাড়ক ৰাখে মজবুত। নতুন অষ্ট কেলছিয়াম প্লাছ। For super smooth hair, just shampoo may not be enough. Use Tresemme Keratin Smooth Conditioner for super smooth, frizz controlled hair for up to 3 days. Tresemme Conditioner, used by stylists of New York Fashion Week. ঘৰৰ মেৰুদণ্ড আপুনি, নিৰ্মাণৰ মেৰুদণ্ড আমি। মাইথান TMT 600। আরে দাগ ইয়ার পাপে গলে 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 মা ইমান কাঢ়া দাগ গলে গলে গুলে গুলে মানে নতুন সার্ফ এক্সেল লিকুইড। ই বাকেটত ততালিকে গুলে গুলে আৰু কাঢ়া দাগ দূৰ কৰে। সার্ফ এক্সেল ইজি ওয়াশ লিকুইড মাল্টিগ্ৰেইন লাগিব। ইমান বোৰিং আৰু ক্লিন। ইয়াত আছে মুখ্ৰুচক মছলা উইথ ৰাগি গ্ৰেইন। ওয়াও, ইমান সুস্বাদু নহয়নে? নতুন কুৰকুৰে মাল্টিগ্ৰেইন ৰাগীৰ গুডনেছৰ সৈতে মুখৰোচক মছলাৰ ধমাকা। কুৰকুৰে চিন্তাধাৰাটো মুখ্ৰুচক। আপুনি জানেনে, কাষলতিৰ তলৰ ঘামত প্ৰতিপালিত বেক্টেৰিয়াৰ ফলত 90% গাৰ দুৰ্গন্ধই দেখা দিয়ে। ৰেক্সোনা আণ্ডাৰআৰ্ম ৰোল অন ঘাম আৰু বেক্টেৰিয়াৰ ফলত দেখা দিয়া দুৰ্গন্ধ ৰোধ কৰে, যাতে আপুনি শৰীৰৰ ক্লিন এণ্ড ফ্ৰেছ দিনটো ধৰি। নতুন ৰেক্সোনা, পাও গোন্ধৰ পৰা 10 গুণ বেছি সুৰক্ষা, এতিয়া 45 টকাত। দেৱালৰ ৰং আৰু ফেন্সি বাথৰুম ফিটিংছত ভুল নাযাব। ভিতৰৰ শক্তি কেৱল মাথো TMT 12ৰ পৰাহে পোৱা যায়। ভালদৰে চাওক যাতে নিম্ন মানদণ্ডৰ TMT ব্যৱহাৰ কৰা নাই আপোনাৰ বিল্ডাৰে। এয়া আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ কথা। সকলোতকৈ মজবুত আৰু সকলোতকৈ সুৰক্ষিত কেপ্টেইন TMT, ঘৰৰ শক্তি। ये रूठे न पैर, ये टूटे भले ही तू रख तो भरोसा हर चाल पे। ये जीवन है फ्लाइट, हम उड़ते रहेंगे, है कदमों का मंजिल से कहना। हम आगे बढ़ेंगे, हाँ बढ़ते रहेंगे। इंडिया लेगा फ्लाइट। যিকোনো হেয়াৰষ্টাইল বনাব পাৰি যেতিয়া চুলি দেখা যায় ঘন। এতিয়া মাত্ৰ এটকাতে সানসিল্ক থিক এণ্ড লং। যেতিয়া চুলি হয় ঠিক, এনি ষ্টাইল কৰা পিক সানসিল্ক। মা, কাপোৰ ধোৱা হৈ গ'ল নহয়? অকল ধুলেই যথেষ্ট নহয়, সেই কমফৰ্টত তিয়াই আছো। এতিয়া আধা ঢাকনি দে, চাৰ্টটো তাত দি দে। এটা সৰু ষ্টেপে পেষ্ট লগা সূতাবোৰ ঠিক কৰে, দিয়ে বেছি পুষ্টি আৰু চিকমিকনিও। তেন্তে কমফৰ্টে কি দিয়ে? চিকমিকনি আৰু পুষ্টি। কমফৰ্ট আফটাৰ ৱাছ, সৰু ষ্টেপ ডাঙৰ কথা।
পেকটত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ দাঁতৰ সমস্যা কোনো চান্সেই নাই কোলগেট এক্টিভ সল্ট ইয়েপি এতিয়া আৰু হৰো দিন নাই মা মই উখ হৈছো ইয়েপি মই উখ হোৱা দিন এতিয়া ইপি মানে প্ৰতিদিন হ্যাপি কাৰণ প্ৰতিটো পেকত আছে হ্যাপি ষ্টিকাৰ্ছ 16 ষ্টিকাৰ্ছ গোটাব পাৰি এতিয়াই লওক আপোনাৰ ইপি मेरी स्किन का फेवरेट पॉन्ड्स लाइट मॉइस्चराइजर क्यों क्योंकि ये दे मुझे फ्रेश ग्लो और नॉन स्टिकी फिनिश नीड प्रूफ ये दे मुझे हेवी मॉइस्चराइजर के मुकाबले नॉन स्टिकी फिनिश नॉन स्टिकी फ्रेश ग्लो के लिए पॉन्ड्स लाइट मॉइस्चराइजर মিহলাই ঢাকা কালাৰ বুৰৰ পিছত লগোৱা লেটেষ্ট শিকক 10 মিনিট লোৱা ইণ্ডিকা ইজি লগাওক ইণ্ডিকা ইজি ইমান ইজি যে মাত্ৰ 3 ষ্টেপছ ব্ৰাছ বাতি নোহোৱাকৈ মিক্স কৰক চুলিত নিজেই মাসাজ কৰক আৰু বাছ 10 মিনিটৰ পিছত ৱাশ কৰক যোৱা মিঠাই লৈ আহা On my mind, why do I want you all the time? Won't wait, just wait, won't wait, just wait, won't wait. Can't wait, won't wait. Something stop fantasy from ITC. Aadi need me wake up, dreaming फिर भी wake up. Lazy, lazy, sleepy, sleepy me. Wake up, wake up. Oh, oh. नया क्लीन एंड क्लियर मॉर्निंग एनर्जी फेस वॉश विथ कूलिंग मेंथॉल और बर्स्टिंग पील्स अब फुल एनर्जी से Wake up. এচিডিটি মুখত টেঙা টেঙা ভাৱ জ্বলা পোৰা গধুৰ গধুৰ লাগিছে এচিডিটিৰ 6টা লক্ষণৰ আটাইকেইটাৰ বিৰুদ্ধে যুঁজক ইনোৰ সৈতে ইনো জিয়ক জীৱন নন ষ্টপ ইমান বৰষুণতো ব্ৰেণ্ড নিউ কাপোৰ সদায় সদায় ব্ৰেণ্ড নিউ কাপোৰ ফাৰ্ষ্ট অফ অল মোৰ কাপোৰ ব্ৰেণ্ড নিউ নহয় সফেদ আগবঢ়োৱা হৈছে নিউ ইম্প্ৰুভড সফেদ এডভান্স পাৱাৰ বুলেটছৰ সৈতে এনে এডভান্স চাফা যাৰ ফলত কাপোৰখিনি লাগে ব্ৰেণ্ড নিউ सफेद डिटर्जेंट ब्रांड न्यू সদায় একো বুজা নাই মই কথাবোৰ চিধা চিধি কওঁ প্লিজ ছাৰ মই আৰু নোৱাৰিম তেখেতে আজি বিয়া হোৱাৰ কথা কৈছে ইচ্ছা কৰিলে সকলো হ'ব তুমি বুজা নাই সমাদা দোকানৰ এক পাতা এনেকে বন্ধ কৰি লওক ইয়াতে এখন টেবুল হ'ব আৰু এতিয়া আপোনাৰ এনেকে দোকানো চলি থাকিব আৰু ইয়াত প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰণে এডমিশন কাউণ্টাৰ এটাও চলি থাকিব নিজৰ কিহৰ প্ৰশিক্ষণ চেণ্টাৰ আৰে ইনছে মিলে মই ইমান আপোনাক বুজালো কি আৰে আমাৰ মুৰা সুইমিং পুলৰ ইয়াত এডমিশন কাউণ্টাৰ হ'ব চুইমিং পুলৰ আমাৰ ইয়াত মুৰা প্ৰশিক্ষণ কেন্দ্ৰ মুৰা নে খুৰা আহা ইনছে মিলে খুৰা নহয় মুৰা মানে মুকুতা ৰা মানে ৰাকেশ নিজৰ বুলি হয় নেকি একেবাৰে এলফাবেটত ধৰিলে এতিয়া যাওক ধুনীয়াকে আপুনি ৰেজিষ্টাৰখন আনক 5 টকা পেন এটা আনক ইয়াত ধুনীয়াকে বহি লওক আৰু হৈ গ'ল হয় নেকি ৰ'বা পলা বুলি কৈছে কি কৈছে চাপা খাম যা কিহৰ পাগলামে এইবিলাক স্যার আমার বহুত দুখ লাগিছে কিয় স্যার আমাক থানাৰ পৰা সদায় নিদিব প্লিজ এই কোনে তোমাক থানাৰ পৰা পঠিয়াব বুলি কৈছে স্যার সমলে কৈছে আপুনি বোলে থানাৰ পৰা সদায় দিব তাক মাতাচোন এটা চৰত গোটেইকেইটা দাঁত সৰাই দিম তাৰ মানে আমাক থানাৰ পৰা নপঠায় সুস্মিতা এটা কথাকে কৈ থাকিবলৈ মোৰ হাতত টাইম নাই আৰু নেক্সট টাইম যদি এইবিলাক অভদ্ৰামি কৰি থাকে নহয় তেতিয়া কিন্তু মই সঁচাকৈ পঠিয়াই দিম হ'ব স্যার আপনার হফত আর নকৰো মানে ঠাকুর বাবার হফত কি হল কি কৈছা তই কৈছো আজি আপুনি দোকানৰ পৰা মোক গটিয়াই বাহি কৰি দিছে দিছো যা কি দিছো যা আপুনি কাক গটিয়াই বাহি কৰিছে জানে কাক এটা সুইমিং চেণ্টাৰ মালিকক আপুনি আজি গটিয়াই বাহি কৰিছে থোৱাহে কে থোৱাহে তোৰ ইমান মোৰ দোকানৰ আধা পত্তা বন্ধ কৰি
সুইমিং পুলৰ এডমিশ্যন কাউণ্টাৰ খুলি মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মই চুইমিং পুল খুলি আছো তাততো মোক কোনে একো ক'বলৈ কাগজ কৰা নাই নে মহাবাহু ব্ৰহ্মপুত্ৰতকে আপোনাৰ দোকানখনৰ হেৰিটো ডাঙৰহে ৰ'বাচোন বাৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চুইমিং চেণ্টাৰ খুলিবা সুইমিং পুল খুলে কাম বন নাই ফটুৱা চব চাউট দুইটাৰে ব্ৰেইন দুটা চেকআপ কৰি আগে যা ব্ৰেইন দুটা কিহৰ কাৰণে চেকআপ কৰিব লাগে পাগল হলি যে দুইটা কিহৰ কাৰণে পাগল হলো আৰু কোনটো পইণ্ট চাই খুলি যে আমি পাগল হলো সেই ব্ৰহ্মপুত্ৰত মানুহে চুইমিং চেণ্টাৰ খোলে বেলেগে নুখুলিব পাৰে কিন্তু আমি খুলিম হয় নেকি যেতিয়া মানুহে দৌৰাই দৌৰাই পিটিব তেতিয়া গম পাবি কিহৰ কাৰণে দৌৰাই দৌৰাই খেদিব বস্তু ব্ৰহ্মপুত্ৰত চুইমিং পুল খুলিলে নদৌৰাব মিলি ব্ৰহ্মপুত্ৰখন হ'ল আমাৰ জলজ সম্পদ আৰু আমি এই মানুহবোৰ হ'ল মানৱ সম্পদ এতিয়া জলজ সম্পদক ব্যৱহাৰ কৰি মানৱ সম্পদক ৰক্ষা কৰাটো আমাৰ দায়িত্ব গভৰ্ণমেণ্টেতো আমাক এৱাৰ্ড দিব লাগে নিজৰ এৱাৰ্ডটো বাদ দি এই লোকাবত হ'ব লাগব নাকি ইটোকে চিন্তা কৰ সেইবুলি কৈছে কি সেই বুলি কৈছে সেইবিলাক কথা বাদ দিয়ক চাবিটো দিয়ক তই কিবা চাইকেল পাইছা নেকি চাবিটো খুজিলেই পাবা গাড়ীৰ ফটককে ব্ৰহ্মপুত্ৰ পাৰৰ পৰা কাম এটা কৰি আহো আৰে ভাল কাম এটা কৰিবলৈ ওলাইছো অলপ প্ৰেৰণাটো দিয়ক নিজৰ বুলি নেদু যাম মই দিয়ক নেদু বুলি কৈছো না মই কিন্তু ওপৰৰ পৰা অৰ্ডাৰ যা ওপৰৰ পৰা আনা না তলৰ পৰা আনা যা হয় নেকি চিউ অৰ্ডাৰ আনি আছো কথা ক'ব আহিছি মোৰ গাড়ীৰ চাবিটো লাগে ইয়াক ফটোৱাটো ছাৰ 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 ঐ এফালে কি হ'ল ছাৰ আপুনি ইয়াতে আছে মই ক'ত সিফালে বিচাৰি গলো নিজৰ বুলি এনেকে চিঞৰি মৰিছ কিয় ছাৰ আপুনি অৰ্ডাৰ এটা পাছ কৰিব লাগে নিজৰ বুলি এইখন কাগজ কিহৰ অৰ্ডাৰ ছাৰ বস্তুটা গাড়ীখনত চাবিটো লাগে খুব এটা ইম্পৰ্টেণ্ট কাম আছে এতিয়া চাবিটো নিদিয়ে নিজৰ বুলি এতিয়া মোক আপুনি অৰ্ডাৰ এটা লিখি দিয়ক চাবিটো দিবলৈ চৰ এটা দি দিওঁ এই নাই ছাৰ চিনিয়ৰ মানুহ পটককে চৰ্টৰ মাৰি দিব নালাগে ৰুটি বনাই থৈছো ঠাণ্ডা হ'ব এতিয়া কি গ্ৰীণ টি আৰু ৰুটি বনাই থৈছো ঠাণ্ডাই হ'ব ফুলকবি ভাজিৰ লগত কিয় মানে বাবু কি কিয় মানে বিয়াৰ আগতে দেখোন প্ৰমিছ কৰিছিলো বিয়াৰ পিছত ইটো বনাই খাম সিটো বনাই খাম সেইকাৰণে আকৌ আজিৰ পৰা সদায় হ'ব শুনা কি লাভ ইউ সৰি আই ডোন্ট হা নাখাও তই বোলে গ্ৰীণ টি নুঠো আজি আৰে আকৌ শুই গলি যে নুঠো আজি নুঠো বেয়া পাইছো সঁচাই নুঠ মাক মাতো